নমস্কাৰ, মোৰ চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জানুৱাৰী মাহৰ 6 তাৰিখৰ পৰা গুণোৎসৱ আৰম্ভ হ'বলৈ গৈছে আৰু এই গুণোৎসৱৰ স্কুল ইভেলুৱেশ্যন ফৰ্মটো এতিয়া অনলাইন হৈ গৈছে। আৰু এই ফৰ্মখন ডাউনলোড কৰিবলৈ আপোনালোকে প্ৰথমতে প্লে ষ্টৰত যাব। প্লে ষ্ট'ৰ অ'পেন হৈ যোৱাৰ পাছত তলতে থকা চাৰ্চ অপশ্যনত ক্লিক কৰিব। ইয়াৰ পিছত ওপৰত থকা চাৰ্চ বাৰত ক্লিক কৰি গুণোৎসৱ লিখি চাৰ্চ কৰিব। তাতে দেখা পোৱা গুণোৎসৱ এপটো ইনষ্টল কৰি ল'ম। ইয়াৰ পিছত এপটো অ'পেন কৰি ল'ম। অ'পেন হৈ যোৱাৰ পিছত ইয়াতে স্কুল লগইন অপশ্যনটো দেখিবলৈ পাম। তাতে আমি ক্লিক কৰি ইউডেছ কোড আৰু শিক্ষা সেতুৰ পাছৱৰ্ড দি কিনি লগইন কৰি ল'ম। ইয়াতে আমি স্কুল ইভেলুৱেশ্যন ফৰ্মখন দেখিবলৈ পাম। তাতে স্কুল ইভেলুৱেশ্যন ফৰ্মৰ লগত জড়িত বিভিন্ন বিন্দুবোৰ দিয়া আছে। যেনেকৈ প্ৰথমতে আছে মৰ্ণিং এছেম্বলি এজ পাৰ অবজাৰভেশ্যন। আৰু এই নম্বৰ অপশ্যনত কণ্ডাক্টেড ইন ডিচিপ্লিনড এণ্ড চিষ্টেমেটিক ৱে য়েছ অৰ ন' আপোনালোকে ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকে ক্ৰমান্বয়ে তললৈ স্ক্ৰল কৰি থাকিলে বিভিন্ন অপশ্যনবোৰ পাই থাকিব। শেষতে আমি আই হেয়াৰবাই ডিক্লেয়াৰ ডেট অল দ্য ইনফৰমেশ্যন ছাবমিটেড বাই মি ইজ কাৰেক্ট অপশ্যনটো ক্লিক কৰি ফাইনেল ছাবমিট অপশ্যনটো ক্লিক কৰি দিম। গতিকে বিভিন্ন শিক্ষাগুৰুসকল আমি এনেদৰেই স্কুল ইভেলুৱেশ্যন ফৰ্মখন ফিল আপ কৰিব পাৰিম। আৰু আগন্তুক দিনত এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰিব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।